দাদা কিবা এটা খাবলৈ দিয়া, মই 3 দিন হ'লে একো খাব পোৱা নাই। দাদা কিবা আছিল নেকি? হয়, মই এটা কাম বিচাৰি আহিছিলোঁ। পিছে তোমাৰ নামটোনো কি? মোৰ নাম অমৰ। তোমাৰ দেউতাৰ নাম কি? ঘৰ ক'ত তোমাৰ? মোৰ ঘৰত নাই, মোৰ সৰুতে মা দেউতা ঢুকাইছে। চৰি দেই বাবা, নামটো সোধাৰ কাৰণে বেয়া নাপাবা। বাৰু ঠিকে আছে, তোমাক মই কামত ৰাখিম বাৰু, আহা। ৰূপ, এই আকৌ অলপ কামবোৰ ভালদৰে শিকাই দিবিচোন। অমৰ, আহাচোন তুমি এইফালে। খুৰা মাতিছিল, কি খুৰা? হেৰি, এতিয়া মোৰ তাত পইচাও নাই, তুমি পিছবেলা পইচাটো লৈ ল'বা মোৰ পৰা। কোন তুমি, নেদেখা নেকি? চৰি, মই মানে কিবা এটা ভাবি আহিছিলোঁ। দুখ পালা নেকি? নাই পোৱা, অলপ চাই চিতি যাব লাগে। ৰ'বাচোন, কি হ'ল আকৌ? তোমাৰ নামটোনো কি? মোৰ নাম মেঘালী। তোমাৰ নম্বৰটো পাম নেকি? যদিও কিয় লাগে বাৰু? নাই, এনে। যদিও ঠিক আছে, যোৱা পিছে। কি হ'ল আকৌ? কি কথা বাৰু? মই মানে তোমাক বহুত ভাল পাওঁ। লাজ নোপোৱা, আমাৰ গেৰেজত থাকি মোকে ভাল পাব পাৰিছে, কৰবাৰ উভৰি যাক। দেউতা, দেউতা, দেউতা। কি হ'ল মাজনী, ইমান সুধাটো খাই আহিছে যে? আমাৰ গেৰেজত যে সেই ল'ৰাজন আছিল, সি আজি মোক ৰাস্তাত লগ পাই বহুত বেয়া ব্যৱহাৰ কৰিছে। হয় নেকি? ৰ'বা, মই আহি আছোঁ। ঐ অমৰ, এইফালে তই মোৰ গেৰেজতে কাম কৰি মোৰ ছোৱালীকে নাম কৰা তই? ওলাই যা মোৰ গেৰেজৰ পৰা। তই মোৰ গেৰেজতে কাম কৰি মোৰ ছোৱালীকে নাম কৰা তই? ওলাই যা মোৰ গেৰেজৰ পৰা।
হয় নেকি? ভালে হৈছে দিয়া, তাৰ নিচিনা ল'ৰা থকাতকৈ নথকাই ভাল। নহয় অ' দেউতা, তাৰ ভুল নাছিল, মোৰে ভুল আছিল। আচলতে মইহে তাক মিছা বদনাম দিছিলোঁ। কি কৈছা তুমি? তোমাৰ নিচিনা ছোৱালী থকাতকৈ নথকাই ভাল, যোৱা ইয়াৰ পৰা। তুমি য'তে আছা মোক মাফ কৰি দিবা।